নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ওয়েলকাম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টো হ'ব বহুপদৰ 2.1 অৰ্থাৎ ক্লাস 9 ৰ বহুপদ চেপ্টাৰৰ 2.1 ৰ অনুশীলনী 2.1 ৰ 3 আৰু 4 নম্বৰ অংকবোৰ তো আমি আমাৰ বহুপদৰ ভিডিঅ'বোৰ যিবোৰ আহি আছিল আমি লাষ্ট ভিডিঅ'টোত কৈছিলো 2 নম্বৰৰ অংকবোৰ আৰু 3 নম্বৰ আৰু 4 নম্বৰ অংকবোৰ মই কৈছিলো যে যদি কোনো কাৰোবাৰ অসুবিধা থাকে তেনেহলে কমেন্ট বক্সত জনাব তো আমি ভাবিছো যে যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসুবিধা থাকি যাব পাৰে তাৰ কাৰণে আমি এই 3 আৰু 4 নম্বৰৰ অংকবোৰ আমি কৰি দিম তো আজি আৰম্ভ কৰিম 3 আৰু 4 আৰু যদি পাৰো তেনেহলে 5 নম্বৰৰ ভিডিঅ 5 নম্বৰৰ অংকবোৰ আজি কৰা দুই তিনিটা অংক কৰি দিয়াৰ চেষ্টা কৰিম তো গতিকে বলা আজিৰ অংকবোৰ আৰম্ভ কৰো তো 3 নম্বৰ অংকটো কি কৈছে যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদ লিখিবলৈ কৈছে যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা ত্ৰিপদ একপদ লিখিবলৈ কৈছে তো 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদ তো আমি কি পাইছিলো পদ পাইছিলো কি পদ পাইছিলো একপদ পাইছিলো দ্বিপদ পাইছিলো আৰু ত্ৰিপদ পাইছিলো আৰু বহুপদ পাইছিলো তো এইটো সো এটা ৰাখি লৈ লও ax + bx + cy + d এটা বহুপদ লৈ লৈছো তো এইবোৰৰ মাজত এই একটা কি আছিল পদ আছিল পদ আছিল তো একপদ কি হেতু আমি জানো যে একপদ মানে যিকোনো এটা থাকিব হয় 5x থাকিল নহলে x থাকিল কেৱল x থাকিল বা 2x থাকিল বা 3y এনেকুৱা থাকিব পাৰে এইবোৰক কোৱা হ'ব একপদ তো এতিয়া মাত্ৰা আমি পাইছিলো অৰ্থাৎ ধৰা x² + 2y³ + z এইটোৰ মাত্ৰা কি হ'ব এই ৰাশিটোৰ মাত্ৰা কি হ'ব যিটো ঘাত আটাইতকৈ ডাঙৰ গতিকে আমাক কি কৈছে যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আমাৰ লিখিব লাগিব ধৰা হল 3x লিখিলো এটা পদ হল আৰু এটা পদ লগাই দিও প্লাস x² লগাই দিও এতিয়া চোৱা দ্বিপদ কিমান মাত্ৰাযুক্ত 35 মাত্ৰাযুক্ত এতিয়া 35 ইয়াতে বহাই দিও x ৰ কিমান ঘাত কিমান হল 35 হল এতিয়া যদি তুমি ভাবা যে ইয়াতে দুটা পদ লিখিব কৈছে যে ইয়াতে আৰু এটা x লিখিছা ইয়াতে তুমি কি লিখি দিলা 126 লিখি দিলা তেনেহলে কিন্তু এই সম্পূৰ্ণ অংকটো যেটো কৰিলা এটো ভুল হৈ যাব কিয় ভুল হৈ যাব কাৰণ x ৰ মাত্ৰা তুমি কি লিখিছে এই সম্পূৰ্ণ সমীকৰণ নহয় ৰাশিটোৰ মাত্ৰা তুমি কি লিখি দিছা 126 লিখি দিছা অৰ্থাৎ এই সম্পূৰ্ণ ৰাশিটোৰ মাত্ৰা কিমান হৈ যাব 126 হৈ যাব অৰ্থাৎ এটা ৰাশিৰ চলকবোৰৰ আটাইতকৈ ডাঙৰ ঘাতটোৱে হ'ব সেই ৰাশিটোৰ মাত্ৰা অৰ্থাৎ ইয়াতে এই ৰাশিটোৰ মাত্ৰা কিমান হ'ব 35 হ'ব হৈছে তো আমাৰ প্ৰথমটো পাই গলো 35 মাত্ৰাযুক্ত এটা দ্বিপদ উলিয়াব কৈছে দ্বিপদটো উলিয়াই ললো এতিয়া আমাক কি কৈছে 100 মাত্ৰাযুক্ত এটা একপদ এটাই কেৱল পদ থাকিব অৰ্থাৎ x ৰ লগত ঘাত কিমান থাকিব 100 হৈ গল এইটো এটা পদ এটোৰ লগত কোনো বস্তু যোগ নাই কোনো বস্তু কি বিয়োগ নাই তেনেহলে আমি এটা পদ পাই গেলো তাৰ পিছত এই এটা পদৰ কি ঘাত কিমান আছে 100 আছে অৰ্থাৎ ইয়াতে আন কোনো পদে নাই আৰু আন কোনো ঘাতে নাই যদি ঘাতটো আন কোনো পদ থাকিল হয় বা আন পদত যদি ঘাতবোৰ 100তকৈ ডাঙৰ হল হয় তেনেহলে তাৰ মাত্ৰা বেলেগ হৈ গল হয় কিন্তু ইয়াতে কি আছে এটাই পদ আছে আৰু পদটোৰ মাত্ৰা কিমান আছে 100 ঘাত আছে 100 তেনেহলে এই
এই পদটো বা এই ৰাশিটোৰ কি হ'ব এশ মাত্ৰাযুক্ত এটা একপদ ৰাশি হ'ব তো আমি 3 নম্বৰটো কৰিলোঁ তেনেহ'লে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এপদ লিখিব গৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ হৈ গ'ল এনেকুৱা এই ৰাশিটো লিখিছোঁ 3x to the power 35 plus x square এইটো লিখি দিলেই হ'ব আৰু 100 মাত্ৰাযুক্ত এটা একপদ লিখিব গৈছে তো 100 মাত্ৰাযুক্ত একপদ যদি লিখিব কয় তেনেহ'লে তোমালোকে এইটো লিখি দিবা x to the power 100 দুটা এনসাৰ পাই গ'লো এতিয়া আমি কৰিম 4 নম্বৰৰ অংকবোৰ তো 4 নম্বৰ অংকবোৰ কি দিছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা তলৰ বহুপদবোৰৰ কি লিখি দিব কৈছে মাত্ৰা লিখিব কৈছে তো প্ৰথম অংকটো কি কৈছে 5x³ plus 4x² plus 7 5x³ plus 4x² plus কিমান কৈছে 7x তেনেহ'লে এই বহুপদটো বা ত্ৰিপদটোত কিমান হ'ব মাত্ৰা চোৱা ইয়াতে চলকবোৰৰ আটাইতকৈ ডাঙৰ ঘাত কিমান আছে এই চলকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘাত ক'ত আছে আটাইতকৈ ডাঙৰ ঘাত ইয়াতে চোৱা x to the power কিমান আছে 3 অৰ্থাৎ x³ আছে অৰ্থাৎ ইয়াতে চোৱা x স্কয়াৰ আছে ইয়াতে x to the power একো নাই মানে ইয়াতে 1 আছে x to the power একো নাই মানে তাত 1 আছে তেনেহ'লে x to the power 1 ইয়াতে x স্কয়াৰ ইয়াতে x³ হয় নে নহয় তেনেহ'লে x³ এইটো ডাঙৰ দেখিবলৈ পাই আছো তেনেহ'লে এই সম্পূৰ্ণ ৰাশিটোত মাত্ৰা কিমান হ'ব 3 অৰ্থাৎ এই ৰাশিটোৰ মাত্ৰা হ'ব 3 তাৰপিছত 2 নম্বৰটো কি কৈছে চাই লওঁ আহা 2 নম্বৰটো কৈছে 4 minus y square 4 minus y square এইটোত কি হ'ব এইটোত চোৱা চলক এটাই আছে এই চলকৰ ওপৰত ঘাত কিমান আছে 2 আছে তেনেহ'লে এইটোৰ মাত্ৰা কিমান হ'ব 2 হ'ব তো এটা একেবাৰে সহজ তো এই ৰাশিটোত বা এই বহুপদটোত ৰাশিটোত কি ৰাশিটোৰ মাত্ৰা হ'ব 2 হৈ গ'ল এতিয়া কৰিম তোমালোকে বহি তুলি ল'বা এইবোৰ এতিয়া কৰিম 3 নম্বৰ অংকটো 5t minus root 7 5t minus root 7 তো 5t minus root 7 তো ইয়াতে চোৱা চলক কি আছে t আছে চোৱা চলক কেনেকৈ ধৰণৰ চলক থাকিব পাৰে x থাকিব পাৰে y থাকিব পাৰে z থাকিব পাৰে তাৰপিছত t থাকিব পাৰে u থাকিব পাৰে v থাকিব পাৰে এনেকুৱা ধৰণৰ তুমি চলক পাই যাবা তেনেহ'লে তোমালোকে হয়তো ভাবিছা যে ইয়াতে x নাই বা y নাই বা z নাই এনেকুৱা ধৰণৰ নাই তেনেহ'লে এইটো টিটো আমি চলক বুলি ধৰিব পাৰিম নে নোৱাৰিম এইটো তোমালোকৰ কনফিউজন লাগি থাকিব পাৰে তেনেহ'লে এইটো টিও এটা কি হ'ব চলক হৈ যাব তেনেহ'লে ইয়াতে টিৰ ওপৰত কি আছে 1 আছে একো নাই মানে 1 আছে অৰ্থাৎ তেনেহ'লে এইটোত কি হ'ব 5t minus root 7ৰ এই ৰাশিটোৰ ভিতৰত চলকৰ ঘাত কিমান আছে 1 আছে তো ঘাত হ'ল 1 আন কোনো ইয়াতে কি নাই চলক নাই আৰু চলকৰ কোনো ঘাত দেখিবলৈ পোৱা নাই তেনেহ'লে এইটো কি হ'ব মাত্ৰা কি হ'ব 1 হ'ব তো এই ৰাশিটোত কি হ'ব মাত্ৰা ৰাশিটোৰ মাত্ৰা হ'ব 1 হৈ গ'ল তাৰপিছত কি তাৰপিছত 4 নম্বৰটোত চোৱা কেৱল 3 আছে হয়নে কেৱল 3 আছে ইয়াতে চোৱা ইয়াতেতো চলকে নাই হয়নে চলকে নাই তেনেহ'লে এইটো কি হ'ব
এইটো মাত্ৰা কিমান হ'ব 0 যেহেতু চলকে নাই তেনেহ'লে আমি কি লিখিব পাৰিম এইটো 0 লিখিব পাৰিম কিন্তু অৰ্থাৎ ইয়াতে চোৱা এইটো পদ ইয়াতে ইপিনে কি থাকিব পাৰে x * 0 থাকিব পাৰে বা ইয়াতে যদি x থাকিল হয় তেনেহ'লে কিমান হ'ল হয় চোৱা 3 ৰ লগত কি থাকিব পাৰে x এটা থাকিব পাৰে কেনেদৰে থাকিব পাৰে 3 ৰ লগত x এটা পূৰণ হৈ থাকিব পাৰে কেনেদৰে x⁻0 হিচাপে আমি কি জানিছিলো x⁻0 মানে 1 অৰ্থাৎ x⁻0 যদি 1 হৈ যায় অৰ্থাৎ এই বিন্দু মানে পূৰণ বুজাইছে যেহেতু x ৰ লগত পূৰণটো লিখিলে কি কটা চিন লিখিলে কি হ'ব আমাৰ অংকটো মানে যেন এনেকুৱা লাগিব যে দুটা x লিখিছো হয় না সেই কাৰণে আমি কি কৰো ব্ৰেকেটত লিখি ইয়াতে বিন্দু এটা দি দিও তো গতিকে 3 ৰ লগত x⁻0 মানে কি 1 তো 3 ৰ লগত 1 পূৰণ হলে কি পাই যাম 3 পাই যাম তেনেহলে ইয়াতে কি লিখিব পাৰো এই ৰাশিটোৰ মাত্ৰা হ'ব কিমান 0 হৈছে তো 4 নম্বৰ গতিকেটা অংক হল 5 নম্বৰৰ দুটা অংক কৰি দিও তাৰ পিছত 3 4 5 6 আৰু 7 এইবোৰ তোমালোকে কৰিবা যদি তোমালোকে অসুবিধা পোৱা তেনেহলে আমাৰ কমেন্ট বক্সত জনাবা যদি অসুবিধা থাকে তেনেহলে কোনো অসুবিধা থাকিলে কি কৰিবা লাজ নকৰি আমাৰ ভিডিওটো কমেন্ট কৰি দিবা তো 5 নম্বৰটো কি কৈছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰিব কৈছে অৰ্থাৎ আমাৰ বেলেগে লিখিব কৈছে অৰ্থাৎ ইয়াতে আমাৰ কি দিয়া আছে x² + x তাৰ পিছত প্ৰথমটো দিয়া আছে x² + x তাৰ পিছত x - x³ y + y² + 4 এনেকুৱা আমাৰ কেইটামান ৰাশি দিয়া আছে তো এই ৰাশিবোৰৰ ভিতৰত কোনটো ৰৈখিক হয় ৰৈখিক ৰাশি হ'ব তাৰ পিছত কোনটো দ্বিঘাত হ'ব তাৰ পিছত কোনটো ত্ৰিঘাত হ'ব এইবোৰ আমাক কি কৈছে আমাক শ্ৰেণী বিভাজন কৰি লিখিব কৈছে তো ৰৈখিক হলে কি হ'ব অৰ্থাৎ ইয়াতে আমাক কি উলিয়াব লাগিব মাত্ৰাটো উলিয়াব লাগিব মাত্ৰা যিমান হ'ব আটাইতকৈ ডাঙৰ ঘাতটো যিমান হ'ব সেইটোৱে হ'ব ৰৈখিক সেইটোকে আমি ৰৈখিক হেনেকৈ আমি কি কৰিম ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত আমি উলিয়াই লম তো গতিকে তো প্ৰথমটো অংক দিছে 5 নম্বৰৰ প্ৰথম অংকটো কি দিছে x² + x ইয়াতে চোৱা ইয়াতে ঘাত কি আছে ইয়াতে ঘাত x ৰ ঘাত আছে 1 ইয়াতে x ৰ ঘাত আছে 2 হয়নে তেনেহলে এইটো কি বুলি লিখিব পাৰিম দ্বিঘাত বুলি লিখিব পাৰিম কিয় দ্বিঘাত বুলি লিখিব পাৰিম ইয়াতে চোৱা আটাইতকৈ ডাঙৰ ঘাতটো কি আছে ইয়াতে 2 তেনেহলে এইটোৰ কি হ'ব কি লিখিব পাৰিম এইটো দ্বিঘাত বুলি লিখিব পাৰিম অতি সহজে তোমালোকে উলিয়াই ল'ব পাৰিবা যে আটাইতকৈ ডাঙৰ ঘাত যি থাকিব সেইটোৱে হ'ব সেইটো কি কয় সেইটোৱে হ'ব কিবা ৰৈখিক নে দ্বিঘাত না ত্ৰিঘাত সেইটো আমি উলিয়াব পাৰিম অৰ্থাৎ ইয়াতে কি লিখিব পাৰিম এইটো দ্বিঘাত বহুপদ দ্বিঘাত ৰাশি বুলি লিখি দিওঁ 2 নম্বৰটো x - x³ এইটো চোৱা ইয়াতে ঘাত 1 ইয়াতে ঘাত 3 তেনেহলে কি লিখিব পাৰো ইয়াতে চোৱা x ৰ ঘাত ইয়াতে কি আছে ডাঙৰ আটাইতকৈ ডাঙৰ ঘাতটো কি আছে 3 আছে তেনেহলে এইটো কি ত্ৰিঘাত বুলি আমি ক'ব পাৰো এইটো কি বুলি ক'ব পাৰো ত্ৰিঘাত বুলি ক'ব পাৰো তো এইটো এটা ত্ৰিঘাত যদি তোমালোকৰ এনেকুৱা দিয়া থাকে 5x + 1 তেনেহলে এইটো কিমান হ'ব এইটো ৰৈখিক হ'ব না দ্বিঘাত হ'ব নে ত্ৰিঘাত হ'ব চোৱা ইয়াতে চোৱা
যেহেতু xৰ ঘাত কি আছে 1 আছে আন কোনো চলক নাই ইয়াতে xৰ বাহিৰে আন কোনো চলক নাই তেনেহলে এটাই চলক আছে আৰু এই চলকটোৰ কি আছে ঘাত কি আছে 1 আছে তেনেহলে এইটো হ'ব ৰৈখিক এইটোক তেনেহলে আমি কি কম ৰৈখিক বুলি কম তেনেহলে আজি এই দুটালৈকে থাকক আমি পিছলৈ 3 4 5 6 আৰু 7 নেকি আমি 7 লৈকে পঢ়িম তো গতিকে আজিলৈকে ভিডিওটো ইমানতে ৰাখিলো ইয়াৰ পিছত আৰু এটা আহিব ভিডিও সেই ভিডিওটোত আমাৰ 2.1 শেষ পাব তো গতিকে ভিডিওটো আজি ইমানে ৰাখিলো তোমালোকৰ যদি ভাল লাগি থাকে তেনেহলে তোমালোকে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু বন্ধু বান্ধৱীসকলক কবা যে যদি তেওঁলোকৰ কোনো অসুবিধা থাকে তেনেহলে সেই অসুবিধাসমূহ আমাৰ ভিডিওৰ কমেন্ট বক্সত কমেন্ট কৰিবলৈ তেনেহলে আমি সেইবোৰ ভিডিও আকাৰে তোমালোকৰ ওচৰলৈ লৈ আহিব পাৰিম তো গতিকে আজি ভিডিওটো ইমান